हेलो फ्रेंड्स एगेन स्वागतम करिसो दीप्रे चैनल तो आज आपनालोके थंबनेल चाइ सागे गम पाइ গৈছে कि মই आज कोनটো टपिকৰ ওপৰত কম তো এটো পুৰা ৰিয়েল ভিডিও হয় আৰু এটো আপোনালোকৰ গ্যাৰান্টি 100% গ্যাৰান্টি আপোনালোকৰ ইনষ্টাগ্ৰাম ফলোৱাৰ বহাব কিন্তু বাট এটো বাবে আপোনালোকে অলপ পেশেন্ট কৰিব লাগিব আৰু তাৰ আগতে মই এটোই ক'ব বিচাৰো আপোনালোকে কোনোদিনো হেতু একাউণ্টত যোনটো মই এটা প্ৰসেছটো দেখাম তাত আপোনালোকৰ ৰিয়েল একাউণ্টটো জয়েন নকৰিব আপোনালোকক মই ফুল প্ৰসেছ দেখাম কৈ দিম কেনেকৈ আপোনালোকে নিজৰ ফেক একাউণ্ট খুলি ল'ব তাৰ পিছত হেতু পৰা আপোনালোকে কেনেকৈ এপ্লিকেশনটো সাইন আপ কৰিব সাইন আপ কৰাৰ পাছত আপোনালোকে হেতু পৰা যোনটো কইনস গেইন হ'ব সেই গেইনৰ কইনবোৰ আপোনালোকে যোনটো ৰিয়েল একাউণ্ট আছে কেনেকৈ ট্ৰান্সফাৰ কৰিব তো সকলোবোৰ মই ভিডিঅ'ত কৈ দিম তো আশা কৰিছো আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু উইদাউট এনি ডিলে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো লেটস ষ্টাৰ্ট तो मैं डिस्क्रिप्शन लिंक दी दिम और लिंक तो आपनालोके खुलिले एटू पेज ओपन होबो तैसे आपनालोके जस्ट डाउनलोड एपीके मारिब लागिबो तो ऑलरेडी मोर डाउनलोड हो आछे तो मैं इनस्टल प्रोसेस तो देखा दिउ आपनालोके तो इमान हार्ड एको नै जस्ट इनस्टल करि लबो एप्लिकेशन तो आपनालोके আগতে এটা ফেক একাউন্ট খুলি লব ইনষ্টাগ্ৰামৰ যেহেতু এটো লিগ্যাল নহয় ফেক একাউন্ট হঠাতে মানে ভিডিওত দেখাই দিয়া তো মই হেতু বাবে দেখাব নোৱাৰিলো তো আপোনালোকে ফেক একাউন্ট এটা খুলি লব তো এনেকৈ কৰি ইয়াৰ পৰাও খুলিব পাৰে আৰু আপোনালোকে নিজে ইনষ্টাগ্ৰামৰ একাউন্টটো গৈ খুলি লব তাৰপিছত আপোনালোকে লগইন কৰি লব যোনটো আপোনালোকৰ নাম থাকিব ফেক একাউন্টটো কিন্তু আপোনালোকে ৰিয়েল একাউন্ট কোনোদিন ইউজ নকৰিব ইয়াত মই कारण कि सेफ्टी पार्पजर লৈ কথা আছে তো হেতু বাবে আপোনালোকে ফেক একাউন্ট দিয়ে কৰিব আৰু আপোনালোকে লগইন কৰি ল'ব লগইন কৰি লোৱাৰ পাছত আপোনালোকৰ যোনটো টাৰ্মিনেল পেজটো হেতু খুলি আহিব তো এটো লেটাৰ দি দিব লেটস তাৰ পিছত আপোনালোকে ইয়াৰ পৰা টাস্ক থাকিব টাস্ক বাৰত গৈ আপোনালোকৰ যোনটো অপচন আছে ফলো তাৰ পিছত আপোনালোকৰ যোনটো লাইক আপোনালোকে নিজৰ চইচ অনুসৰি কৰিব পাৰে আৰু ইয়াৰ পৰা আপোনালোকে কইনবোৰ ইউজ কৰিব পাৰে তো আপোনালোকে এবোৰ কাটি তাইছা আপোনালোকে লাইক ফলো কোনটো কৰে কৰক তাৰ আপোনালোকে সিলেক্ট কৰি তাইছা স্টাৰ্ট দি দিব স্টাৰ্ট দিলে আপোনালোকৰ অটোমেটিক কইন আৰ্ন কৰা স্টাৰ্ট হৈ থাকিব আপোনালোকে একো কৰিব নালাগে সব নিজে নিজে হৈ থাকিব আৰু ইয়াত মেইন খাসিয়তটো এটোই হল আপোনালোকৰ কোনোদিনো নিজে ফলো কৰি যাব নালাগে আপোনালোকে জাস্ট আপোনালোকে যেতিয়া নিজৰ টাইম এনে পাস নহয় তো যেতিয়া এনে মোবাইলটো থাকে বা তেতিয়া এটো আপোনালোকে স্টাৰ্ট দি থৈ যাব তো অটোমেটিক এটো ফলোৱাৰ গেইন হৈ গৈ থাকিব আপোনালোকৰ ডাইৰেক্ট গেইন নহয় ফলোৱাৰ আপোনালোকে ফাৰ্স্ট কইন আৰ্ন কৰিব আৰু এই কইন দি আপোনালোকে কিনিব লাগিব আৰু তাৰ আগত এটোই ক'ব বিচাৰো কি মই ডেসক্ৰিপচনত মোৰ যোনটো रेफर कोड আছে হেতু দি দিম আৰু ৰেফাৰ কোড আপোনালোকে যেতিয়া দিব লগে লগে আপোনালোকে 200 কইন পাব ফ্ৰীতে টোটালি ফ্ৰী হ'ব হেতু আৰু হেখিনি পৰা আপোনালোকে এটলিষ্ট আপোনালোকে 60 মান ফলোৱাৰ বহাব পাৰিব আৰু তাৰ উপৰিও আপোনালোকে এক্সট্ৰা আৰ্নো কৰিব পাৰিব আৰু মেইন ইয়াতে এটো বাবে দেখাইছো এটো এপ্লিকেশন আপোনালোকক কোনোদিনো আপোনালোকে ম্যানুয়ালি গৈ ফলো কৰিব নালাগে জাস্ট আপোনালোকে স্টাৰ্ট কৰি দিলে হল অটো মোডত তো নিজে নিজে হৈ গৈ থাকে তো তাৰ আগত দেখাব বিচাৰিছো আপোনালোকে ৰেফাৰ কোড কেনেকৈ হেৰি কৰিব আৰু 200 কইন ফ্ৰীত পাব তো ফাৰ্স্টত আপোনালোকে ফ্ৰী কইনত যাব তাৰপিছত ডেইলি বোনাছত আপোনালোকৰ ডেইলি এটা কইন ফ্ৰী থাকে 5 কৰি এনেকৈ তো যোনটো হেৰি কোডটো দেখা পাইছে এই কোডটো জাস্ট পেষ্ট কৰি দিব লাগিব যোনটো মই অলৰেডি ডেসক্ৰিপচনত দি দিম তো হেতু পৰা চাই আপোনালোকে কোডটো দিব আৰু লগে লগে আপোনালোকে 200 কইন ফ্ৰী পাব তো এনেকৈ কৰি মই 72 মান কালেকশন হৈছে তো মই আপোনালোকৰ হেৰি কেনেকৈ বাই কৰে হেতু কৰি দেখুৱাম তো ফাৰ্স্টত আপোনালোকে যোনটো লাইক আছে লাইকৰ জগত লাইকত যাব নহলে ফলো কৰিব ফলোৱাৰ বহাব মন জাগে তো ফলোৱাৰ জগত যাব জাস্ট আপোনালোকে তাত আপোনালোকৰ যোনটো মেইন ইউজাৰ নেম আছে আপোনালোকৰ যোনটো একাউণ্টত ফলোৱাৰ বহাব মন আছে বা লাইক বহাব আছে তো হেতু একাউণ্টৰ নাম দিব তো দিয়াৰ পাছত আপোনালোকে ওকে টিপিব ওকে হোৱাৰ পাছত আপোনালোকৰ যোনটো ফলোৱাৰ হ'ব সেন্ড কৰি দিয়া হ'ব তো আপোনালোকৰ এনেকুৱা কইন হিচাপে দি আছে 80 10টা ফলোৱাৰ 160 20 ফলোৱাৰ এনেকৈ কৰি দিয়া আছে
তো আপোনালোকে এনেকৈ কৰি দি ল'ব তো এইটো মোৰ একাউণ্টৰ নেম হয় তো তাত গৈ আপোনালোকে সকলোৱে ফলো কৰি ল'ব তো এইটো চাওক মোৰ প্ৰফাইলৰ হেৰি ইমান প্ৰফেশ্যনেলি একো নাই জাষ্ট ফটো কেইটামান দিয়া আছে তো আপোনালোকে যিমান মন যায় ইয়াত ক্লিক কৰি আপোনালোকৰ সেন্ড কৰিব পাৰে তো মই ইয়াত ডাইৰেক্ট ফলোৱাৰখিনি দেখুৱা নাই এইটো কিন্তু 100% কাম কৰে আপোনালোকে ট্ৰাই কৰিব এইটো 100% কৰিবই কাম ৱৰ্ক কৰে যেহেতু মই কৰি চাইছিলোঁ পাৰ্সোনালি মই 2-3 বাৰ কৰি চাইছোঁ তো ৱৰ্ক কৰিছে ফ্ৰেন্ডছ আপোনালোকে সকলো ভিডিও প্ৰসেসবোৰ দেখিলে কিন্তু বাট মই আপোনালোকৰ ফেক একাউণ্ট কেনেকৈ ক্ৰিয়েট কৰে হেতু নেদেখুৱালোঁ তো মই আপকামিং ভিডিওত আপোনালোকক আনলিমিটেড কেনেকৈ আপোনালোকৰ ইনষ্টাগ্ৰাম ফেক একাউণ্ট খুলিব পাৰে হেতু দেখুৱাম প্লাস আপোনালোকে এটো এপ্লিকেশন কেনেকৈ আপোনালোকে আনলিমিটেড কইন গেইন কৰিব পাৰে হেতু ওপৰতো মই ভিডিও বনাম তো আপকামিং যদি এনেকুৱা আৰু বিভিন্ন ধৰণৰ এপ্লিকেশন লাগে ইনষ্টাগ্ৰাম ফলোৱাৰ বা লাইকৰ কেনেকৈ হেৰি কৰে তো প্লিজ কমেন্ট কৰিব আৰু তাৰ আগত এটোৱে ক'ব বিচাৰো আপোনালোকে ভুলতো নিজৰ অৰিজিনেল একাউণ্ট দি সাইন আপ নকৰিব ইয়াত কাৰণ কি ইয়াত পাছপোৰ্টটো লিক হোৱাৰ চান্স থাকে তো আপোনালোকে যিকোনো এটা হৰুকৈ ধৰক ফেক একাউণ্ট এটা খুলি ল'ব আৰু তাৰ পাছপোৰ্টটো একদম ইজি ৰাখিব 1 2 3 4 5 6 7 GH এনেকুৱা কিবা কিবি ৰাখিব কিন্তু আপোনালোকে নিজৰ পাৰ্সোনাল পাছপোৰ্ট কোনোদিনো লিক নকৰিব কাৰণ কি হেতু পাছত গৈ আপোনালোকৰ পাছপোৰ্ট লিক হৈ যাব পাৰে আৰু এটো ফলত আপোনালোকৰ একাউণ্ট হেক হ'ব পাৰে তো ইমান হেৰি নকৰি কিন্তু আপোনালোকে ক'ব বিচাৰিছো কি আপোনালোকে কোনোদিনো ৰিয়েল একাউণ্টটো দি লগইন নকৰিব আৰু এইবোৰ সেফটি মেজাৰ ৰাখিব কিন্তু আপোনালোকৰ ফলোৱাৰ 100% গ্যাৰান্টি বাহিবই তো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে বুলি আৰু আপকামিং এনেকুৱা আৰু ভিডিও পাবলৈ হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক এন্ড যদি ভিডিওটো অলপ যদি ভাল লাগিছে তো প্লিজ লাইক কৰক এন্ড ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটো সিক্ৰেট হেৰি ৰাখিব তো শেয়াৰ কৰিব আপোনালোকৰ লগৰ হেল্প হ'ব আৰু যোনজন মানুহে ফলোৱাৰ লৈ এটিটিউড দেখায় তো আপোনালোকে তাকো এটিটিউড দেখাব পাৰিব আপোনালোকৰ নিজৰ ফলোৱাৰ বহাই তো আশা কৰিছো সকলোৱে ভিডিওটো চাই ভাল পাইছে বুলি তো থ্যাঙ্কস ফৰ ওয়াচিং গুড বাই